নমস্কাৰ বন্ধুসকল, আজি আমি লৈ আহিছোঁ 2026 চনৰ কিছুমান নতুন গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হ'ল, ভাৰতৰ 100তম ৰামছাৰ ছাইট হিচাপে কোন স্থানক ঘোষণা কৰা হৈছিল? অপশ্যন ক দীপৰ বিল, অপশ্যন ক চাক্য সাগৰ, অপশ্যন ক চিল্কা হ্ৰদ, অপশ্যন ক লোকটক হ্ৰদ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ চাক্য সাগৰক ভাৰতৰ 100তম ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল। 2 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ নীলগিৰি থৰৰ সৈতে কোন ৰাজ্য বিশেষভাৱে জড়িত? অপশ্যন ক কৰ্ণাটক, অপশ্যন খ কেৰালা, অপশ্যন ঘ তামিলনাডু, অপশ্যন ঘ গুজৰাট। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ তামিলনাডু ভাৰতৰ নীলগিৰি থৰৰ সৈতে বিশেষভাৱে জড়িত। 3 নম্বৰ কুৱেশ্যনটো হ'ল, 1 জুন 2026ত ভাৰত চৰকাৰে কোন নতুন নীতি অনুমোদন কৰে? অপশ্যন ক জাতীয় শিক্ষা নীতি, অপশ্যন ক জাতীয় জল নীতি, অপশ্যন ক জাতীয় স্বাস্থ্য নীতি, অপশ্যন ক জাতীয় বন নীতি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক জাতীয় জল নীতি 2026ত ভাৰত চৰকাৰে নতুন নীতি অনুমোদন কৰে। 4 নম্বৰ কুৱেশ্যনটো হ'ল, চলিয়া ৰিভাৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন ক অসম, অপশ্যন খ কেৰালা, অপশ্যন ঘ অন্ধ্ৰপ্ৰদেশ, অপশ্যন ঘ কৰ্ণাটক। শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ কেৰালা চিলিয়া ৰিভাৰ ৰাজ্যত অৱস্থিত। 5 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতত জ্যেষ্ঠ নাগৰিক কল্যাণৰ বাবে পৃথক বিভাগ আৰম্ভ কৰা প্ৰথম ৰাজ্য কোনখন? অপশ্যন ক মহাৰাষ্ট্ৰ, অপশ্যন খ কেৰালা, অপশ্যন ঘ তামিলনাডু, অপশ্যন ঘ গুজৰাট। শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ কেৰালা। 6 নম্বৰ কুৱেশ্যনটো হ'ল, ৰামছাৰ কনভেনশ্যন মূলত কিহৰ সংৰক্ষণৰ সৈতে জড়িত? অপশ্যন ক বনাঞ্চল, অপশ্যন খ জলাভূমি, অপশ্যন ঘ মৰুভূমি, অপশ্যন ঘ পৰ্বত অঞ্চল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ জলাভূমি ৰামছাৰ কনভেনশ্যন মূলত সংৰক্ষণৰ সৈতে জড়িত। 7 নম্বৰ কুৱেশ্যনটো হ'ল, শেহতীয়াকৈ অসমত আৱিষ্কাৰ হোৱা গ্ৰেট জেক নাকানা কিয় গুৰুত্বপূৰ্ণ? অপশ্যন ক উত্তৰ-পূব ভাৰতত আৱিষ্কৃত অন্ধ ভূগৰ্ভস্থ জলমণ্ডলত বাস কৰা মাছ, অপশ্যন ক গভীৰ সাগৰত বাস কৰা সামুদ্ৰিক মাছ, অপশ্যন ঘ মিঠা পানীৰ ডাঙৰ প্ৰজাতি, অপশ্যন ক বিদ্যুৎ উৎপন্ন কৰিব পৰা মিঠা পানীৰ মাছ। শুদ্ধ উত্তৰ অপশ্যন ক উত্তৰ-পূব ভাৰতত আৱিষ্কৃত অন্ধ ভূগৰ্ভ জলমণ্ডলত বাস কৰা মাছ। 8 নম্বৰ কুৱেশ্যনটো হ'ল, শেহতীয়াকৈ ভাৰতে হেলিকপ্টাৰ চলাচলৰ বাবে প্ৰথমবাৰৰ বাবে প্ৰাইভেট পইণ্ট ইন স্পেচ কোনটো হেলিকপ্টাৰৰ বাবে অনুমোদন জনাইছিল? অপশ্যন ক উণ্ডাভলি হেলিকপ্টাৰ অন্ধ্ৰপ্ৰদেশ, অপশ্যন ক জলি গ্ৰাণ্ট হেলিকপ্টাৰ উত্তৰাখণ্ড, অপশ্যন ঘ বেগম পেট হেলিকপ্টাৰ, ঘ পৱন হান্স হেলিকপ্টাৰ মুম্বাই। শুদ্ধ উত্তৰ অপশ্যন ক উণ্ডাভলি হেলিকপ্টাৰ অন্ধ্ৰপ্ৰদেশ। 9 নম্বৰ কুৱেশ্যনটো হ'ল, শেহতীয়াকৈ 2026 চনৰ আন্তঃৰাষ্ট্ৰীয় আৱাস সংস্থা IMO বঁটা কোনে লাভ কৰিছিল? অপশ্যন ক ফ্লৰেন্স ৰাবিয়ে, অপশ্যন ক এলেন পিটাৰ্ছ, ৰাজ শৰ্মা, অপশ্যন ক গ্ৰেচ হেৰিছ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ফ্লৰেন্স ৰাবিয়ে শেহতীয়াকৈ 2026 চনৰ আন্তঃৰাষ্ট্ৰীয় আৱাস বঁটা লাভ কৰিছিল। 10 নম্বৰ কুৱেশ্যনটো হ'ল, শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰা আৰুলমিশু নৱশক্তি বিনিয়োগাৰ মন্দিৰ কোনখন দেশত অৱস্থিত? অপশ্যন ক মৰিছাছ, অপশ্যন ক চেইল্ছ, অপশ্যন ক ফিজি, অপশ্যন ঘ শ্ৰীলংকা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক চেইল্ছ। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰা নৱশক্তি বিনিয়োগাৰ মন্দিৰখন চেইল্ছত অৱস্থিত। শুদ্ধ উত্তৰটো হ'ল চেইল্ছ। 11 নম্বৰ কুৱেশ্যনটো হ'ল, গৱেষকসকলে কোডাই কানাল সৌৰ মানসদিৰ KOSOৰ শতাধিক বছৰৰ হাতেৰে অংকিত সৌৰ ৰেকৰ্ড বিশ্লেষণ কৰিবলৈ কোনটো কৃত্ৰিম বুদ্ধিমত্তা AI মডেল ব্যৱহাৰ কৰিছিল? অপশ্যন ক ইউনেট বিত্তীয় তথ্যাভাসযুক্ত মেচিন লাৰ্নিং মডেল, অপশ্যন ক GPT বিত্তীয় ট্ৰান্সফৰ্মাৰ মডেল, অপশ্যন গ ৰেষ্টনেট 50, অপশ্যন গ য়েলো V8।
শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ইউনেট বিত্ত তথ্যাভাসযুক্ত মেচিন লাৰ্ণিং মডেল। 12 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ 1 জুনত উদযাপন কৰা বিশ্বৰ পিতৃ মাতৃ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন ক 30 মে, অপশ্যন খ 1 জুন, অপশ্যন গ 5 জুন, অপশ্যন গ 8 জুন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 1 জুন তাৰিখে পিতৃ মাতৃ দিৱস পালন কৰা হয়। 13 নম্বৰ কুৱেশ্যনটো হ'ল গ্ল'বেল ডে অফ পেৰেণ্টছ প্ৰথমবাৰৰ বাবে কোন চনত পালন কৰা হৈছিল? অপশ্যন ক 2010 চনত, অপশ্যন ক 2012 চনত, অপশ্যন গ 2015 চনত, অপশ্যন গ 2018 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 2012 চনত গ্ল'বেল ডে অফ পেৰেণ্টছ প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল।